আমি বিজনী অসামৰিক চিকিৎসালয়ত আমাৰ কোৱাগুলোমিটাৰ এটা আৰু ইলেক্ট্ৰল মেচিন আজি আমি শুভাৰম্ভ কৰিলোঁ। এই মেচিনৰ জৰিয়তে আমাৰ বিশেষকৈ যিসকল মানে সৰ্বদংশনত অহা ৰোগী সেইসকলক আমাৰ চিকিৎসা প্ৰদান কৰা আমাৰ যথেষ্ট সহায়ক হ'ব। সাধাৰণতে আমাৰ সাপৰ ক্ষেত্ৰত সাপৰ বিষ যেতিয়া দিয়ে মানুহৰ কামোৰৰ পিছত সেই সাপ তিনি ধৰণৰ বিষ হ'ব পাৰে। এটা হ'ল নিউৰটক্সিক, অৰ্থাৎ নাৰ্ভাছ ছিষ্টেমত এফেক্ট কৰে, যিটো পেৰালাইচিছ মানে মৃত্যু মুখত পেলাব পাৰে। এটা হ'ল হিমাটটক্সিক, অৰ্থাৎ তেজৰ যিখিনি ছিষ্টেম সেইটো ধ্বংস কৰি পেলায়। কোৱাগুলেশ্যন যিটো ছিষ্টেম নৰ্মেলি তেজ গত মৰা যিটো প্ৰক্ৰিয়াৰ দ্বাৰা হয় সেই প্ৰক্ৰিয়া তাৰমানে বিকৃত কৰে, আৰু সেইটো বিকৃত হোৱাৰ কাৰণে আমাৰ কোৱাগুলেশ্যনৰ বিভিন্ন ডিফিকাল্টি আমাৰ দেহাত সৃষ্টি হয়, যাৰ কাৰণে চিভিয়াৰ ব্লিডিং হ'ব পাৰে, কিডনিৰ এফেক্ট হ'ব পাৰে বা বিভিন্ন অৰ্গেনত আমাৰ সমস্যাৰ সৃষ্টি হ'ব। এইটো ডিটেকশ্যন কৰাৰ কাৰণে তেজত আমি পৰীক্ষা কৰাৰ কাৰণে এই মেচিনটো আমি ব্যৱহাৰ কৰোঁ। এইটো কোৱাগুলোমিটাৰ বুলি কয়। আৰু লগতে কিডনি ফাংচনবিলাক ঠিকে আছে না, আমাৰ ইলেক্ট্ৰল ছিষ্টেমবিলাক ঠিকে আছে নে জানিবৰ কাৰণে যিটো আমাৰ ইলেক্ট্ৰল মেচিন দিছে সেই মেচিনৰ দ্বাৰা আমি সঠিকভাৱে নিৰূপণ কৰিব পাৰোঁ আৰু ৰোগীৰ চিকিৎসা কৰাৰ আমাৰ চিকিৎসকসকলৰ যথেষ্ট সহায়ক হয়। সেইকাৰণে আজি আমি আমাৰ হেল্থৰ সন্মানীয় আমাৰ দেৰহাছাত বসুমতাৰী ছাৰক যেতিয়া আমাৰ এই চিভিলত ভিজিট কৰিছিল যোৱা 11 জুনত, তেখেতক আমি এই মেচিন দুটাৰ আমাৰ যিটো অভাৱৰ কথা তেখেতক আমি অৱগত কৰোঁ, আৰু তেখেতে অতি তৎপৰতা নিজাববীয়াকৈ এই মেচিন দুটা আমাক মানে দান কৰিছে। আৰু আজি পাৰিলে তেখেততে আমি উদ্বোধন কৰাৰ ইচ্ছা কৰিছিলোঁ, কিন্তু তেখেত আহিব পৰা নাই, যাৰ কাৰণে আমি আমাৰ ফালৰ পৰাই আমি উদ্বোধন কৰি ৰাইজৰ কাৰণে আজি মুকলি কৰি দিছোঁ। আশা ৰাখিছোঁ ৰাইজে আমাৰ মেইন উদ্দেশ্য হৈছে ৰাইজৰ মাজত আমাৰ এৱাৰনেছ সৃষ্টি কৰা, যে সাপে কামুৰিলে যে আমি চিকিৎসা কৰি বচাব পাৰোঁ, সেইটোহে মেইন কথা।